পিন্ধিছে সেই জোতা দুটা কালাৰৰ পিন্ধিবাটো মই কৰা নাছিলোঁ সেইটো নিজে কৰিছিলে কিন্তু তাৰপিছত গৈ পেলাই আমি তাৰ 2 বছৰ 2.5 বছৰ পিছত আমি ডুবাই যেতিয়া গৈছোঁ ডুবাই মলত দেখিছোঁ সেইটো মানে একদম ইণ্টাৰনেশ্যনেল ব্ৰেণ্ডবোৰত তেনেকুৱা ধৰণৰ হেৰি বস্তু কৈছে দেখিছা মই এইটো অসমত আজি 3 বছৰ আগতে আৰম্ভ কৰিলোঁ এতিয়া এইটো ইণ্টাৰনেশ্যনেল ব্ৰেণ্ড হৈ আছে মোৰ এটা হাঁহিছিলে চবে মোৰ এটা কথা মনত পৰে যেতিয়া দুটা কালাৰৰ জোতা পিন্ধে মোৰ দেউতাৰ মানে অতি প্ৰিয় মানুহ জুবিন মানে আমাৰ ল'ৰাটো বুলি কয় আৰু যেতিয়া দুটা কালাৰৰ জোতা পিন্ধিছে দেউতা এদিন বহুত চিন্তিত হৈ এই ল'ৰাটো কি হৈছে বাৰু তাৰপিছত তোমাৰ মৰাপাটৰ মানে ৰছীবোৰ ডাই কৰিবলৈ দিছে দেই মোক দিছে আৰু ডিজাইনাৰ এজনক দিছে বেনি গুঠি মানে এনেকুৱা শকত কৰিবলৈ মোক দিলে প্ৰথমতে তাৰপিছত এইবোৰ ডাই কৰিবলৈ দিছে বেলেগ বেলেগ কালাৰ বেল্ট বনাইছে মানে পঘা নিচিনা কৰি পেলাই বেল্ট বনাইছে তাৰপিছত চবেইতো সেইটো পঘা বান্ধিছে আমুক হৈছে এইবোৰ কৰিছে তাৰপিছত দেখিছোঁ সেই বস্তুবোৰ দিল্লীত হেৰিত এনেকুৱা একদম বজাৰত তাৰমানে তোমাৰ সৰজনী এনেকুৱা সেইটো এটা মানে ঠিক পঘা মানে আমাৰ এইটো হেৰি নহয় কিন্তু ৰছীৰে মানে নাৰিকলৰ হেৰিৰে বনোৱা মিহিকে বনোৱা সেইটো ৰিফাইন হয় আৰু বেলেগ বেলেগ কালাৰৰ সেইবোৰ ধুনীয়া ধুনীয়া বেলেগ বেলেগ ধৰণে অকল আমি যেনিবা অকল বেনি উঠিছিলোঁ সেইটো আৰু তাত বেলেগ বেলেগ ধৰণে কিবা কিবি কৰিলে প্লাষ্টিকৰে হওক হেৰি কৰক বেলেগ বেলেগ কালাৰৰ তোমাৰ বেল্ট আছে ওলাইছে গতিকে সেই কথাবোৰ কেনেকেনো অকণমান সময়ৰ আগতে ভাবে জুবিনে নাজানো